হেল্ল' এভৰিৱান। আজি আচলতে এটা আকৌ নতুন ৰেমেডি আপোনালোকক আগবঢ়াইছোঁ। ৰেমেডিটো আচলতে RCMৰ হয় প্ৰডাক্টটো, আৰু মই মোৰ মুখখন মানে যিখিনি গুটি উঠি আছে ন, সেই গুটিখিনিৰ বাবে মানে মই আৰু অকণমান মানে কিবা দাগৰ নিচিনাও হৈ যোৱা নিচিনা লাগিছে। সেইটো কাৰণে অলপ ভাবিছোঁ আৰু ফেচিয়েলটো নিজে কৰি চাওঁ বুলি, কাৰণ সেইদিনাখন এটা কৰি চাইছিলোঁ, বহুত ভাল মানে পালোঁ। সেইটো কাৰণে নিজকো অকণমান ট্ৰাই কৰি চাওঁ, চাওকচোন কেনেকুৱা। আপোনালোকেও মানে মোৰ স্কিনটো অকণ বেলেগ দেখে নেকি, সেইটো চাওকচোন। মই কেনেকৈ ফেচিয়েল কৰোঁ মই নিজৰ স্কিনত আপোনালোকক দেখুৱাম। আচলতে এইটো হয় ফেচিয়েলটি RCMৰ। এইটো হৈছে মৰিংগা হিচাপে ছজিনাৰ বনোৱা ফেচিয়েলটি হয়, আৰু ইয়াতে বহুত ধুনীয়া ইয়াতে মোৰ কেইবাটাও আছে ইয়াৰ বস্তু। আৰু মই আচলতে অৰিফ্লেমৰহে ইউজ কৰি আছিলোঁ, অৰিফ্লেমৰ বেয়া নহয়। আৰু মই এইটো ফেচিলিটিটো ইউজ কৰি মানে লোকক এবাৰে কৰি চাই নিজে ভাবিলোঁ। সেইটো হৈছে মোৰ নিজৰ স্কিনখন যিটো মানে সৰু গুটি হৈ আছে, সেইখিনি মই মতে নিজৰ মানে স্কিনটো ভাল ভাল বুলি ভাবিলোঁ। সেইটো কাৰণে ইয়াতে এখন ক্লিনজিং ৱেক্স দিছে, ক্লিনজিং ৱেক্স দিছে। প্ৰথমতে মুখখন চাফা কৰি ল'ব লগতে ইয়াৰ মানে যিটো গোন্ধ বহুত ধুনীয়া। ৱেক্সখন এনেকৈ আপুনি পিন্ধি ল'ব, এনেকৈ পাতি লৈ নিজৰ স্কিনখন এনেকৈ চাফা কৰি ল'ব। মই এবাৰ ধুই লৈছিলোঁ, হ'লেও লুচিত হেৰি হৈ থাকে, ধুনীয়াকৈ চাফা হৈ যায় স্কিনটো। হেৰিখিনি মানে ৱেক্সটো আঁতৰাই ল'ব লাগিব, তাৰপিছতে এনেকৈ চাফা কৰি ল'ব। আৰু ষ্টেপ আপোনাৰ চফা আছে, পাৰে গোটেইকেইটা কৰি কিনে আপুনি স্কিনখন ধুব লাগিব। কিন্তু নকওঁ আপুনি ফাৰ্ষ্ট কৰি দিছোঁ। এনেকৈ ধুনীয়াকৈ চাফা কৰি ল'ব মুখখন। তাৰপিছত ষ্টেপ 1 এইটো হয়, ষ্টেপ 1 ক্লিনজিং হেৰিখন হয়, ৱেক্সখন হয়। আৰু ষ্টেপ 2 হৈছে এইটো হৈছে মেছেজ ইন এইটো ষ্টাৰ্ট হয়। ষ্টাৰ্ট দিয়া ফাৰ্ষ্টে চাফা কৰিব লাগিব। ষ্টাৰ্টটো ধুনীয়াকৈ লৈ মুখখন এপ্লাই কৰি ল'ব। স্কিনটো ধুনীয়াকৈ লগাই লৈ তাৰপিছতে মাছাজ কৰি দিম। মানে কি শুকাই যোনটা কৰিলে হয় আনি ল'ব। যাৰ মানে ডাৰ্ক আছে তেওঁলোকে এইটো ব্যৱহাৰ কৰিলে বহুত ভাল হ'ব। আমাৰ নকওঁ ভিডিঅ' হৈছিলে হয়, সেইকাৰণে এইখিনি বস্তু বেছি মানে চাফা কৰিব লাগে আৰু এই বস্তু হৈছিলে হয়।
Dia sẽ thấy ai cũng biết mình cái sắc nó sắc số của nó nó rất đây là nó chỉ là cái là để giáo cái này cái con này là tôi cái này sắc số này là đi cái chỗ của nó sẽ số nào đó cái một nhiều sẽ phải nói là hai được cái nó là cái số này là này rồi còn tôi gặp cái số này tôi cũng nghe cái đó Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn তাৰ পাছতে মোৰ মেইন চেহেৰাটো এইটো হৈ গ'ল আৰু এতিয়া মই মানে 15-20 মিনিটমান ৰাখি দিলোঁ আৰু ফেচ মাস্কটো আচলতে ডাইৰেক্ট ধুই দিব নালাগে যেতিয়া ফেচ মাস্কটো মানে লগোৱা যায় তেতিয়া ফেচ মাস্কটো টেপত গৈ ধুই দিলে মানে স্কিনখনৰ কাৰণে অকণমান দিগদাৰ উটমুচ খাই যোৱাৰো অকণ চান্স থাকে কিয়নো এই বস্তুটো টানি পেলাই আপোনাৰ শুকাই যায় ন তেতিয়া টান খাই যোৱা নিচিনাও হৈ যায় সেইটো কাৰণে আপোনাৰ যদি আপুনি পাৰে মানে কপা বা মই এতিয়া যিখন ৱেবছে মুখখন চাফা কৰিছিলোঁ সেইখন ধুনীয়াকৈ ধুই পেলাই ফেচ মাস্কটো মানে এনেকৈ আঁতৰাই দিছোঁ আৰু ইয়াৰ ৰিজাল্টটো চাবচোন বহুত ধুনীয়া আহিছে আৰু মই শেষত আপোনালোকক বেক কেমেৰাত দেখুৱাই দিছোঁ এয়া চব ধুনীয়াকৈ সঁচাই বহুত ধুনীয়া আহিছে ৰিজাল্টটো আৰু মোৰ মানে স্কিনখনো মই নিজেই মানে ভাল পাইছোঁ সেইটো কাৰণে যদি আপোনালোকে কোনোবাই এইটো মানে ব্যৱহাৰ কৰিব বিচাৰে এই ফেচিয়েল কিটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি মোৰ ওচৰতো কৰিব পাৰিব যিসকল মোৰ